বন্ধুসকল কেনে খবৰ? তো আজি অলপ ফুৰিবলৈ আহিছোঁ। তো বহু দিনৰ মূৰত ধনমণিও আহিছে আৰু এইফালে বাবুও আছে। তো এতিয়া অলপ আমি এইটো ৰাস্তাত যাম। তো বলক। তো চাওক কইঠা ৰোৱা পালা হৈ গৈছে। কইঠা ৰুই আছে আৰু এই কইঠা ৰোৱা এইটো অলপ বিৰাট কষ্ট হয় দিয়ক, বিৰাট কষ্ট হয়। চাওক মাছ চাছ মাৰি আছে। চাওক কইঠা তুলি আছে। ভাই পানী চাওকচোন কিমান লেতেৰা হৈছে। চাওক এইটো মানে কাম কৰি আছে, গাছ চাছ লৰি আছে। এই কমলে অলপ বেছি কৰি আছে দেই, তই অলপ বেছি কৰি আছা দে। আমাৰ গাঁৱৰ ৰাস্তাটো যি আছে একবাৰ দেখুৱাই দি আছো জুম কৰি। এইটো ৰাস্তা আৰু কইঠাখানি সেই আমাৰ গাঁওখন আছে। আৰু ডাঙৰ গেল যাবা লাগে আৰু পৰি চৰি বিৰাট মানে থৈ আছো। তাৰপৰা সেইকাৰণে অলপ কেমেৰাটো লৰিব পাৰে, সেইকাৰণে বেয়া চেয়া নাপাব আৰু অলপ মই আপোনাৰ আগলৈ লৈ যাইছো। বাবু ইয়াত পৰি গ'ল। পৰা নাই নেকি? এইবাৰ চাওক ৰাস্তা ফাটি অৱস্থা নাই আৰু চাওক। এইবাৰে মই চাইকেল চেঞ্জ কৰিম, কমলৰ খান চাইকেল ল'ম। মানে এইখন মোৰ অলপ বেছি ওখ হয়। এইটো ওলাই গৈছে চেল্ফি ষ্টিকত। কি আমেজ! ভাই কি মজা দে। পিকচাৰ তাতে ফটো উঠা মজা। বলে এইটো কমলে যোনটো ভিডিঅ' বনাই আছে সেইটো আমি কালকেটোত দিম। তো দলংখন চাওক না প্লিজ। সেই কাঠৰ দলঙে আছিল, পিছে অৱস্থা দেখি আৰু বাঁহৰে হৈ গ'লে আৰু এইখান আৰু দলং চাওকচোন ভালকে চাওক। চাওক অলপ ভয় লাগে এইখান দলঙত সাৱধানে আহিব লাগিব। সেইখন দলংটো ডেঞ্জাৰ চিন্তি। এতিয়া আমি দলংখন কিবাকৈ পাৰ কৰি আহিলো। এতিয়া চাইকেল তো চাওক এই কমল আৰু আগৰ এটা আছে, অলপ জোৰে যাব লগা হৈছে ইয়াত ধৰি। ধনমণি ই মাৰবা স্পীড দে, চাওক ই মাৰবা যিমান পাৰে সিমানে স্পীড দিব আছে। আৰু পাছত দেখি নাই দুটা চাক পিন্ধি গৰম লাগি গৈছে আৰু সঁচাকৈ কৈছোঁ বিৰাট গৰম লাগছে আৰু থাকিব পৰা নাই। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেয়া লাগিলেও কৰিব দেই।